আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। কিবলা ফালে অৰ্থাৎ কাবা ফালে থু পেলোৱা আৰু কাবা ফালে ভৰি দীঘল কৰি ভৰি লম্বা কৰি বহা বা শোৱা কেনে, তাৰ বিষয়ে আজি আলোচনা কৰিব ওলাইছোঁ। সৰ্বপ্ৰথম হ'ল কাবা ফালে অৰ্থাৎ কিবলাৰ ফালে থু পেলোৱাটো কেনে। হাদিছ শৰীফত আহিছে, যি নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, যিজন ব্যক্তিয়ে কিবলাৰ ফালে মুখ কৰি থু পেলায় সেইজন ব্যক্তি কিয়ামতৰ দিনাখন দুয়োটা চকুৰ মাজত অৰ্থাৎ কপালত তেওঁ সেই থুখিনি তেওঁ কপালত লাগি আহিব আৰু সেই থুখিনি কপালত লটকি থাকিব কিয়ামতৰ দিনাখন। হাদিছ শৰীফত উল্লেখ আহিছে যে যিজন ব্যক্তিয়ে কিবলাৰ ফালে মুখ কৰি কিবলাৰ ফালে থু পেলাব সেইজন ব্যক্তিৰ কিয়ামতৰ দিনাখন যেতিয়া আহিব আল্লাহৰ সন্মুখত হাজিৰ হ'ব, সেইজন ব্যক্তিৰ পেচানি অৰ্থাৎ কপালত দুয়োটা চকুৰ মাজত সেই থুখিনি ওলমি থাকিব, লটকি থাকিব, লাগি থাকিব। গতিকে কিবলাৰ ফালে মুখ কৰি থু পেলোৱাটো উলামাসকলে, মুফতিয়ান ইকৰামসকলে লিখিছে মকৰুহে তাহৰিমি হয়। মকৰুহে তাহৰিমি অৰ্থাৎ হাৰামৰ ওচৰা ওচৰি হয়। আৰু নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে, যদি তোমালোকে নামাজত খাৰা হৈ থাকা, কাৰণ নামাজত খাৰা হৈ থাকিলে বিশেষভাৱে আমাৰ মুখখন কিবলাৰ ফালে থাকে, পশ্চিম ফালে থাকে, কাবা ফালে থাকে। গতিকে নামাজৰ সময়ত, নামাজৰ অৱস্থাত যদি তোমালোকৰ থু পেলাবলগীয়া হয়, দৰকাৰ হয়, তেতিয়াহ'লে তোমালোকে সন্মুখৰ ফালে থু নেপেলাবা আৰু তোমালোকৰ সোঁফালে থু নেপেলাবা। কাৰণ নামাজৰ সময়ত তোমালোকে আল্লাহৰ লগত গোপন হিচাপে কথা পাতা। নামাজ হৈছে আল্লাহৰ লগত গোপন হিচাপে কথা পাতা। গতিকে তোমালোকৰ যদি থু পেলাবলগীয়া হয়, তেতিয়াহ'লে তোমালোকে বাওঁফালে বা নিজৰ ভৰিৰ তলত, বাওঁ ভৰিৰ তলত তোমালোকে থু পেলাবা। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে মুফতিয়ানে ইকৰামসকলে লিখিছে, যদি মুছল্লা নিজৰ হয় তেতিয়াহে, যদি বেলেগৰ মুছল্লা হয় বা মছজিদৰ মুছল্লা হয়, তেতিয়াহ'লে মুছল্লাক থু পেলোৱাটো জাইজ নহ'ব। আৰু কিবলা ফালে থু পেলোৱাটো আমি বহুতে এই মাছলাটো নাজানো। আমি নাজানাৰ কাৰণে আমি বহুতে খেয়াল নকৰোঁ, পশ্চিম ফালে কিবলাৰ ফালে কাবা ফালে আমি থু পেলাই দিওঁ। এইটো মকৰুহে তাহৰিমি হয়, হাৰামৰ ওচৰা ওচৰি হয়। এইটোৰ পৰা আমি বাচিব লাগে। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেইটো স্পষ্ট হিচাপে বুজাই দিছে, সাহাবাসকলক কৈ দিছে, পশ্চিম ফালে কাবা ফালে থু পেলাব নালাগে। যদি নামাজৰ অৱস্থাত থু পেলাবলগীয়া হয়, তেতিয়াহ'লে কেনেধৰণে থু পেলাব লাগিব আৰু কোনফালে থু পেলাব লাগিব। পশ্চিম ফালে কাবা ফালে চিধা থু পেলাব নালাগে আৰু সোঁফালেও পেলাব নালাগে। নিজৰ বাওঁফালে যদি পেলাবলগীয়া অত্যন্ত জৰুৰী হয়, নিজৰ বাওঁফালে বা নিজৰ বাওঁ ভৰিৰ তলত পেলাব লাগে, যদিহে নিজৰ কাপোৰ হয়। এইটো হ'ল কাবা ফালে থু পেলোৱা বিষয় আলোচনা। ইয়াৰ পিছত আহিলোঁ আমি যে কাবা ফালে ভৰি দীঘল কৰি কিবলাৰ ফালে ভৰি দীঘল কৰি বহা বা শোৱাটো কেনে। এইটো কোৰাণত ইয়াৰ বিষয়ে কোনো উল্লেখ নাই আৰু হাদিছতো তেনেকুৱা ভৰি দীঘল কৰি বহাটো হাদিছতো তেনেকুৱা কোনো উল্লেখ নাই। কিন্তু কোৰাণৰ এটা আয়াতৰ ৰশ্নীত উলামাসকলে লিখিছে যে কাবাৰ ফালে ভৰি লম্বা কৰি দীঘল কৰি বহা বা শোৱাটো মকৰুহ হয়। কাৰণ আল্লাহ তাআলাই ফৰমাইছে, কোৰাণ মজিদত আল্লাহ তাআলাই ফৰমাইছে, ওয়ামান ইউআযিম শাআইৰাল্লাহি ফাইন্নাহা মিন তাকওয়াল কুলুব, যে আল্লাহৰ নিদৰ্শনসমূহ, আল্লাহৰ যিবিলাক চিহ্ন নিচানি, সেইবিলাকৰ যোনে তাজিম কৰিব, যিজন ব্যক্তিয়ে সেইবিলাকৰ ইজ্জত কৰিব, সন্মান কৰিব, তাজিম কৰিব, সেইজন ব্যক্তিৰ অন্তৰৰ তাকৱাৰ এটা তাকাজা হয়, তাকৱাৰ এইটো তেওঁৰ নিচানি হয়, তাকৱাৰ এটা পৰিচয়। দিলৰ তাকৱা যিটো হয়, তাকৱা পৰহেজগাৰী এইটো পৰিচয় হয় যে আল্লাহৰ নিদৰ্শনসমূহ, আল্লাহৰ যিবিলাক চিহ্ন আছে, আল্লাহৰ যিবিলাক নিচানি আছে, সেইবিলাকৰ তাজিম কৰা। এইটো কোৰাণৰ আয়াত হয়। এই আয়াতৰ ওপৰত ভিত্তি কৰি উলামাসকলে লিখিছে যে কাবা শ্বৰীফ আল্লাহৰ এটা নিচানি হয়, বহুত ডাঙৰ নিচানিবিলাকৰ ভিতৰত এটা ডাঙৰ নিচানি হয় কাবা শ্বৰীফ। গতিকে তাৰ ফালে ভৰি দীঘল কৰি বহা, তাৰ ফালে ভৰি লম্বা কৰি শোৱা, এইটো এটা বেয়াদবি হয়। গতিকে এইটো মকৰুহ হয়। আৰু কাবা শ্বৰীফৰ যে আল্লাহৰ এটা ডাঙৰ নিচানি হয়, কাবা শ্বৰীফৰ সন্মানৰ বিষয়ে কোৰাণ হাদিছত আৰু বহুতো জেগাত আৰু ইয়াৰ ওপৰত উল্লেখ আহিছে। কোৰাণ শ্বৰীফতো আহিছে, হাদিছ শৰীফতো আহিছে। প্ৰথম কথা হ'ল কোৰাণ মজিদত আহিছে কাবাৰ তাজিমৰ বিষয়ে, কাবাৰ কিবলাৰ গুৰুত্ব বিষয় কোৰাণ মজিদত আহিছে। আল্লাহ তাআলাই ফৰমাইছে, ফাৱাল্লি ওয়াজহাকা শাতৰাল মাসজিদিল হাৰাম, যে তোমালোকে কাবা ফালে মুখ কৰি নামাজ পঢ়িবা, কাবা শ্বৰীফৰ ফালে তোমালোকে মুখ কৰি নামাজ পঢ়িবা। এইটো কাবাৰ তাজিম বুজাইছে, কাবাৰ সন্মান বুজাইছে। আকৌ আৰু এক জেগাত আল্লাহ তাআলাই ফৰমাইছে কাবা শ্বৰীফৰ তৱাফ কৰাৰ কাৰণে, ওয়াল ইয়াতাৱাফু বিল বাইতিল আতিক, যে তোমালোকে কাবা শ্বৰীফৰ তৱাফ কৰিবা। আৰু কাবা শ্বৰীফ এটা সন্মানৰ জেগা হয়, সন্মানৰ ঘৰ হয়, আল্লাহৰ ঘৰ হয়। সেইটো তৱাফ কৰিবৰ কাৰণে আল্লাহ তাআলাই হুকুম দিছে। তাৰপিছত আকৌ হাদিছ শৰীফত আহিছে, বুখাৰী শৰীফত আহিছে, যে তোমালোকে যেতিয়া পেচাব বা পায়খানা কৰা, তেতিয়া তোমালোকে পশ্চিম ফালে মুখ কৰি নবহিবা আৰু পশ্চিম ফালে পিঠি দিও নবহিবা। পশ্চিম ফালে অৰ্থাৎ কাবাৰ ফালে, আমাৰ যিটো পশ্চিম হয় সেইটো কাবা হয়। বেলেগ দেশত, বেলেগ জেগাত হয়তো বেলেগ ফালে হ'ব পাৰে। গতিকে পশ্চিম ফালে বুলি কোৱা গৈছে। কাবা, যিফালে কাবা আছে, কিবলা আছে, সেইফালে মুখ কৰি পেলাই তোমালোকে পেচাব পায়খানা নকৰিবা আৰু সেইফালে পিঠি দি পেলাই তোমালোকে পেচাব পায়খানা নকৰিবা। এইটো হাদিছ শৰীফত আছে, সহিহ বুখাৰী শৰীফৰ হাদিছ হয়। ইয়াৰো কাবাৰ গুৰুত্ব বুজোৱা গৈছে। তাৰপিছত আকৌ ইয়াৰ আগত যিটো মাছালা আমি ক'লো, এইটো হাদিছ শৰীফত আহিছে যে কিবলাৰ ফালে কাবা ফালে থু পেলোৱাটো
মকৰুহে তাহৰিমি হয়। অৰ্থাৎ হাদিছ শৰীফত আহিছে কাবাৰ ফালে থু পেলোৱা, কাবাৰ ফালে মুখ কৰি পেলাই থু পেলোৱাটো যিজন ব্যক্তিয়ে পেলাব কিয়ামতৰ দিনাখন সেইজন ব্যক্তি যেতিয়া আল্লাহৰ ওচৰত হাজিৰ হ'ব, তেওঁৰ পেচানি তেওঁৰ কপালত দুয়ো চকুৰ মাজত সেই থুখিনি লটকি থাকিব, সেই থুখিনি লাগি থাকিব। এই হাদিছৰ দ্বাৰা আৰু কোৰাণৰ আয়াতৰ দ্বাৰা কাবাৰ কি হয় গুৰুত্ব বুজোৱা গৈছে, কাবাৰ গুৰুত্ব কিমানখিনি আৰু বুজিব পাৰি। গতিকে ইমান ডাঙৰ আল্লাহৰ এটা নিচানি, আল্লাহৰ ঘৰ বুলি যিটো কোৱা হয়, সেই ঘৰটোৰ ফালে ভৰি লাম্বা কৰি ভৰি দীঘল কৰি বহাটো উলেমাসকলে লিখিছে মকৰুহ হয়। গতিকে আমি এইটোৰ পৰা পৰহেজ কৰা দৰকাৰ। আল্লাহে তাআলাই আমাক সকলোকে ইয়াৰ ওপৰত আমল কৰা তৌফিক দান কৰক। ওমা আলাইনা ইল্লাল বালাগ।